Hello guys, welcome back to my YouTube channel Jitu moni blog. আজি এটা নতুন ভিডিও লৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছো। তই বলক ভিডিওটো ষ্টাৰ্ট কৰো। যদি মোৰ ভিডিওটো ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোক অলপ আগুৱাই লৈ যাব। তে বলক এতিয়া মই মাছ আনিবলৈ গৈ আছো। বলক তো গাইজ ফাইনেলি আহি পাই গ'লোহি মই এতিয়া মাছ লোৱা জেগা। এতিয়া দেখাই আছোঁ আপোনালোকক মাছৰ কণ্ডিশ্যন কেনেকুৱা। এয়া চাওক, এইজন হ'ল মালিক। আচ্ছা আচ্ছা, অকণমান কিবা ক'ব? কি ক'ম বাৰু, চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, লাইক কমেণ্ট কৰিব লাগে, এইটোৱে হ'ল মাছৰ গুদামটো চাওক। এয়া দেখিছে, এইবিলাক হ'ল পংকজ মাছ। এইটো পংকজ মাছৰ লাইনত আছে। তাৰপিছত এইটো হ'ল চান্দা মাছ, এইটো তাৰপিছত এইটো চান্দা মাছে ইয়াত আছে। এইটো হ'ল পংকজ মাছৰ লাইন, এইকেইটা হ'ল ৰ' লাইন। এইটো এতিয়া খোলাচোন কেইটামান। এয়া দেখিছে, দেখিছে ৰ'বিলাক কি মস্তি মস্তি হৈ আছে। বিগেট একটামান ওলাই দিছে। দেখিছে বিগেট, তাৰপিছত চান্দা, এইটো হ'ল চান্দা, ৰূপচান্দা। দেখিছে বৰফত আনি এনেকৈ কাৰ্টুনত। আৰু এইটো হ'ল পংকজ, পংকজ। তো গাইজ ভিডিওটো আজিলৈ ইমানেই। যদিহে মোৰ ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।